बे समाव स्टुडिअ'आव आं सन्दना इस्लारि गोदानै गनायथि मोननाय सोनाब जनाय सानजा जनाय आरो डिआइ गुदि फोरोंगिरि मिरुनि बानजायनायाव जनाय महकुमा गुदि फोरोंगिरि सन्मिलननि 7थि 2 बोसोरारि जथुम्माया सानसेनि हाबाफारिजों जोबनानै थाङो। धेमाजि जिल्लानि सिमेन्ट सापरियाव दिनै गोदानै गनायथि मोननाय सोनाब जनाय सानजा जनाय आरो डिआइ गुदि फोरोंगिरि मिरुनि बानजायनायाव जनाय महकुमा गुदि फोरोंगिरि सन्मिलननि 7थि 2 बोसोरारि जथुम्माया सानसेनि हाबाफारिजों जोबनानै थाङो। भबेन चन्द्र थायेनि आफाद सामलायनायाव खुंफुंजानाय गेवलां मेलाव आफादनि जनाय जति मुंनि खुगा लाइसिखौ एमएसिनि इएम मलेन्द्र नार्जारि आरो नारी समाजर कर्तव्य बिजाबखौ प्रेमनाथ दलेया बेखेवनानै होयो। मेलाव गाहाय आलासि महरै मुरखं सेलेक्ट सोलोंथाइ खोन्दोनि बिअ प्रेमनाथ दले, लिंहरजानाय आलासि महरै एमएसिनि इएम भबेन दुवारा, थाइ आहम जौगाखां फरायसननि सोद्रोमा रानु गगৈ, सिमेन्ट सापरि गामि पन्चायतनि आफादगिरि दम्बुरु कुंवर बिथांमोनहा। जनाय महकुमा गुदि फोरोंगिरि सन्मिलननि बारग' नेहाथारि निपेन बरग'हाया मा बुंदों फै जों आबुङै मिन्थिनानै लानि। এখন আছে জনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশন। আমি এই সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশনখন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ নিৰ্দেশ মতে আমি এদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ আৰু এই অধিৱেশনতে জনাই মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনী আগন্তুক সপ্তদশ কাৰ্যনিৰ্বাহক সভাৰ ইয়াৰ বিষয় বাছনি অনুষ্ঠিত হ'ব আৰু আমাৰ জনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বান মতে আজি আমাৰ এই সভাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়ববীয়াসকল আহি উপস্থিত হৈছেহি আৰু লগতে আমাৰ মুৰখং চেলেক্ট খণ্ড প্ৰাথমিক শিক্ষা বিষয়ে উপস্থিত হৈছেহি। আপোনালোকক অতি গৌৰৱেৰে জনাব বিচাৰোঁ যে আজি এই সভাখনত আমাৰ জোনাই মহকুমা অন্তৰ্গত প্ৰায় বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰতিনিধিসকল ধৰি মুঠ প্ৰায় 600ৰো অধিক শিক্ষকে আজি এই সভাখনত অংশগ্ৰহণ কৰিছে। আমাৰ এই সভাখনত অকল আমি বিষয় বাছনিয়েই নহয়, আমাৰ প্ৰাথমিক বিদ্যালয় শিক্ষকসকলৰ বিভিন্ন সমস্যাৰ আজিৰ ওপৰত আলোচনা হ'ব আৰু এই সমস্যাসমূহ আমি কি ধৰণে সমাধান কৰিম তাৰ ওপৰতো আমি আগন্তুক কাৰ্যসূচী আছে, আমি তাত এই বিষয়ে আলোচনা কৰিম। চৰকাৰৰ ওপৰত কি দাবী থাকিব? চৰকাৰৰ ওপৰত আমাৰ এটাই মূলতঃ 3টা দাবী লৈ আমি আন্দোলন চলাই আহিছোঁ, সেইটো আপোনালোকে নিশ্চয় জ্ঞাত। আমাৰ কেৱল প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক আজিলৈকে পদ কোনো সৃষ্টি হোৱা নাই। আমি এইটো মূল আমাৰ দাবী, আমি সংগ্ৰাম চলাইছোঁ। চৰকাৰক আমি আহ্বান জনাইছোঁ, আজি এই আপোনালোকৰ মেডিয়াৰ যোগে আমি আহ্বান জনাইছোঁ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদটো সৃষ্টি কৰি আমাৰ প্ৰাথমিক বিদ্যালয়ৰ এটা অন্যতম সমস্যা সমাধান কৰিব। দ্বিতীয়তে আমাৰ স্নাতক শিক্ষকৰ যি গেট পে 8,600 টকাত যিটো গেট পে দি কাঢ়ি লোৱা যিটো মানে নীতি কৰিলে আমি এইটো বিৰোধিতা কৰিছোঁ আৰু আমি ভাবিছোঁ আমাৰ স্নাতক শিক্ষকৰ যিটো আৰপিত আছে সেই আৰপিৰ মতে আমাৰ স্নাতক শিক্ষকসকলক গেট পেটো প্ৰদান কৰিব। লগতে আমাৰ যিসকল আমাৰ প্ৰাথমিক বিদ্যালয়ৰ কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী আছে তেখেতসকলৰ মানে নিয়মীয়াকৰণ সকলোবোৰ শিক্ষকৰ, বিশেষকৈ আমাৰ ঠিকাভিত্তিক শিক্ষকেই হওক, টিউটৰ শিক্ষকেই হওক, আমি সকলো শিক্ষকক মানে পদসমূহ নিয়মীয়া কৰি দিবৰ বাবে আমি দাবী জনাইছোঁ। যিটো আপোনাৰ ৰিমছক লৈ এতিয়া যে আপোনালোকৰ মাজত কিবা সৃষ্টি হৈ আছে, এইটো আপোনালোকে কি ছাপোৰ্ট কৰে নে কি কৰে? আমি ৰিমছ লৈ আমি প্ৰাথমিক বিদ্যালয় শিক্ষক হিচাপে আমি আমাৰ নিজৰ দায়িত্বৰ কৰ্তব্য কৰাটো আমাৰ প্ৰধান দায়িত্ব। আমি ৰিমছ নালাগে, আমি সদায় প্ৰাথমিক বিদ্যালয়ত আমি আমাৰ নিজৰ আমি সেইটো মানে বিশেষকৈ আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে দীৰ্ঘদিন ধৰি ইয়াৰ বিৰোধিতা কৰিছোঁ আৰু আমি আজি অধিৱেশনৰ যোগেদি আমি NPS গোটাই আমাক GPF কৰিবৰ বাবে আমি ৰাজ্য চৰকাৰক আমি আহ্বান জনাইছোঁ। আমাৰ নিজৰ বিদ্যালয়ত উপস্থিত থাকি আমি পাঠদান চলাই আহিছোঁ, কিন্তু ৰিমছৰ সম্পৰ্কত আমাৰ এটা স্পষ্ট মত, আমাৰ নিজৰ ব্যক্তিগত মোবাইলৰ পৰা আমি কেতিয়াও মানে আমাৰ উপস্থিতি আমি দিব নিবিচাৰোঁ আৰু লগতে আমাৰ নিজৰ ব্যক্তিগত তথ্য আমি দিব নিবিচাৰোঁ। অন্যথা আমি আমাৰ উপস্থিতি দিয়াত আমাৰ আপত্তি নাই, কিন্তু ৰিমছৰ দ্বাৰা আমি এই উপস্থিতি আমাৰ দিয়াত আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ যি স্থিতি, সেইটো আমাৰ জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ এই স্থিতিত আমি অটল আছোঁ। এই মহোদয়ে তেখেতে কৈ গ'ল যে আমাৰ সমবায়ৰ যোগেদি দায়িত্ব যে সমাজৰ যিখিনি তল খাপৰ বা যিখিনি আমাৰ জনগণ আছে তেওঁলোকে যাতে সমবায়ৰ থ্ৰুদি সকলোখিনি সুবিধা চৰকাৰে যিখিনি দিছে সেইখিনি সুবিধা যাতে পায়।
মই এটা কথা ইয়াত আকৌ ক'ব খুজিছোঁ যে চাউল যিখিনি কথা ক'লে, চাউল পোৱাটো তেওঁলোকৰ প্ৰাপ্য, পাবই লাগিব, কাৰণ এইটো চৰকাৰৰ এটা স্কিম হয়। তাৰোপৰি আমাৰ সমবায়ৰ যিখিনি আছে সেইখিনিৰ কিন্তু দায়িত্ব আৰু আছে। মানে এজন তেওঁলোকৰ অংশীদাৰ যিসকল, তেওঁলোকৰ জীৱনৰ অন্যান্য যিখিনি আৰু দৰকাৰী যিখিনি বস্তু আছে সেইখিনিও সমবায়ৰ যোগেদি হোৱাটো আমাৰ কাম্য। আমি বিচাৰোঁ এই সময়ত, যিটো সময়ত নতুন চৰকাৰ, অসমত নতুন চৰকাৰ, বিটিআৰ নতুন চৰকাৰ, এই সময়ত আমি বিচাৰোঁ এটা নতুন দিগন্ত এটা সূচনা হোৱা বুলি আমি ভাবোঁ। আৰু সমবায় ক্ষেত্ৰতো আমি বিচাৰোঁ যে এই নতুন দিগন্তৰ আমি সকলোৱে, আমাৰ সমবায়ৰ যিখিনি বিষয় আছে সেইখিনি আমি সকলোৱে যাতে নতুনকৈ এটা যাতে আৰম্ভণি এটা কৰোঁ। কাৰণ এতিয়া আপোনালোকে চাব যে প্ৰাইভেট ছেক্টৰ আৰু পাব্লিক ছেক্টৰ, এই দুটা ছেক্টৰৰ বাহিৰেও সমবায় ছেক্টৰ যিটো আছে, কোঅপাৰেটিভ ছেক্টৰ, সেইটোৰ অপৰিসীম এটা মানে গুৰুত্ব আছে। আৰু এতিয়া সময় আহি পৰিছে আমাৰ কাৰণে এই বৰ্তমান সময়ত যে আমি কোঅপাৰেটিভ ছেক্টৰ অফ ইকনমি যিটো আছে তাক আমি যিমান পাৰোঁ আমি চেষ্টা কৰিম যাতে এই সমবায় যোগেদি যাতে আমি ৰাইজৰ কল্যাণ কৰিব পাৰোঁ। আৰু এই ক্ষেত্ৰত মই আপোনালোকক এইটো ক'ব খোজোঁ আজি সমবায়ৰ সকলো বিষয়াৰ হৈ যে আমি সমবায় বিষয়া সন্থা যিটো আপোনালোকে কভাৰ কৰি আছে আমাৰ দুদিনীয়া অধিৱেশন, আমি সকলো সময়তে ৰাইজৰ পক্ষত থাকি কাম কৰাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ। আমি কৰি যাম আৰু আপোনালোকক অনুৰোধ জনাম, যদি আমি কেতিয়াবা আমাৰ কৰ্তব্য সমাপন কৰিব নোৱাৰোঁ, আপোনালোকে যাতে আমাক অলপ গাইড কৰে। বহুতো সময়ত দেখা যায় নিম্নমানৰ চাউল প্লাষ্টিক। আচ্ছা, এতিয়া কথাটো হ'ল যে চাউলৰ বিষয়টো আচল আমাৰ সমবায় বিভাগৰ নহয়। যদি আপোনাক কওঁ, ইয়াৰ কাৰণে এটা বিভাগ আছে আপোনাৰ, যিটো আমি কওঁ ফুড এণ্ড চিভিল ছাপ্লাইজ যোগান বিভাগ, খাদ্য সামৰিক যোগান বিভাগ। আৰু এই চাউলটো আহে FCIৰ পৰা। গতিকে এই চাউলটো আমাৰ নহয়, মানে ৰিলেটেড নহয়। সমবায় যিহেতু আপোনালোকে ৰাইজক বস্তুখিনি যোগান ধৰে, হয়, সমবায়ৰ পৰাই, তেনেকৈ আপোনালোকৰ প্ৰতি বহুত অভিযোগ আহে। তাৰমানে সেইটো অভিযোগ আহে, কাৰণ অভিযোগ আমি গাঁত পাতি ল'বই লাগিব, কাৰণ আমাৰ সমবায়খিনিত नोंथांमोननि थाखाय बेखेवबाय गियाथि गाउन बान्सबारि रेन्ज मानास नेशनेल पार्कआव समायना दावराइ जंगल रिजर्ट। बे रिजर्टआव नोंथांमोना जिप राइड, एलिफेन्ट राइड, टी टावर, रिभार रेफ्टिं, विलेज विजिट्स, फ्रिबेलि इथनिक फुड, माल्टि कुजिन बायदि बायदि सुबिदा थागोन। बुकिं खालामनो आरो गोबां मिथिनो थाखाय फन खालामनो हागोन 6900 226214 9954 961 665 8638 360 282 9859 161 912 दावराइ जंगल रिजर्ट मानास नेशनेल पार्क, कियाथि गाउन।